নমস্কাৰ, সহজ আখল চেনেলটোলৈ সকলোকে স্বাগতম জনাই মই আজি হাঁহৰ মাংসৰে তৈয়াৰী এবিধ খিচিৰিৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। এই খিচিৰিবিধ খাবলৈ বৰ সোৱাদ লগা হয়। জহা চাউল আৰু হাঁহৰ মাংস দি প্ৰস্তুত কৰিছোঁ মই। হাঁহৰ মাংস মই আধা কেজি লৈছোঁ। এইখিনি মই হাঁহৰ মাংস ধুনীয়াকৈ চাফা কৰি লৈছোঁ। তাৰ লগতে মই আলু লৈছোঁ, এটা ডাঙৰ আলু 4 ফাল কৰি লৈছোঁ। আদা, নহৰু, জিৰা গুড়া, ধনিয়া গুড়া আৰু হালধি, জলকীয়া গুড়া আৰু শুকান জলকীয়া, এই গোটেইখিনি মছলা মই মাংসখিনিত ব্যৱহাৰ কৰিম। মই শুকান জলকীয়া আৰু আদা নহৰুখিনি মিক্সিত বটি লৈছোঁ ভালকৈ, ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। আৰু মই তাৰ লগতে 3টা ডাঙৰ ডাঙৰ সাইজৰ পিঁয়াজ কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ। এইখিনি চকলিয়াই মই কাটি লৈছোঁ। আৰু জহা চাউল লৈছোঁ মই 2 কাপ, চাহ খোৱা কাপৰ 2 কাপ লৈছোঁ। তাৰ কাৰণে মই এখন কেৰাহী এতিয়া মই গৰম কৰিছোঁ। কেৰাহীত মই মিঠাতেল দিছোঁ। মাংস বনাবৰ কাৰণে মই জোখমতে দি দিছোঁ। আৰু তেজপাত, ইলাচি আৰু ডালচেনি দিছোঁ তাতে। এইখিনি অকণমান মই ভাজি ল'ম। ভাজি লৈ তাতে মই কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। মই ধুনীয়াকৈ পিঁয়াজখিনি এতিয়া ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ মই ভাজি লৈছোঁ। ধুনীয়াকৈ ভাজা হৈছে পিঁয়াজখিনি। এইখিনি সময়তে মই যিখিনি মই জলকীয়া শুকান জলকীয়া আৰু আদা নহৰু পিচি লৈছিলোঁ সেইখিনি মই ইয়াতে মিলাই দিছোঁ। এইখিনি মই অকণমান টাইম ভাজি ল'ম। আৰু তাতে মই এতিয়া মাংসখিনি মিলাই দিছোঁ। মাংসকণ অকণ ভালকৈ ভাজি ল'ব লাগিব। হাঁহৰ মাংস অকণমান মই ধুনীয়াকৈ কম জুইত ভাজিম, তেতিয়া তেল ওলাব মাংসৰ পৰা। এতিয়া মই অকণমান নিমখ দিছোঁ, জোখমতে প্ৰায় এচামুচেই হ'ব। আৰু মই যিখিনি মছলা মিলাই থৈছিলোঁ, জিৰা, ধনিয়া, হালধি একেলগে, সেই গুড়াখিনি মই একলগত মছলা মাংসখিনিত দি দিছোঁ। মাংসখিনিৰ পৰা ধুনীয়া এটা ৰং ওলাই গৈছে মছলাখিনি দিয়াৰ লগে লগে। এতিয়া মই এখন ইয়াতে ঢাকনি মাৰি দিম। প্ৰায় 2 মিনিটমানৰ কাৰণে ঢাকনি মাৰি দিছিলোঁ আৰু এতিয়া উলিয়াই দিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ তেল ওলাই গৈছে মাংসখিনিৰ পৰা। আৰু ইয়াতে মই কাটি লোৱা আলুটো দি দিছোঁ, একেলগে তেতিয়া সিজি থাকিব। আকৌ এবাৰ মই ঢাকনি মাৰি দিছোঁ। তাৰপিছত এতিয়া মই মাংসখিনি আমাৰ ধুনীয়াকৈ ভাজা হৈছে, ঢাকনিখন উঠাই দিছোঁ। এতিয়া মই ইয়াতে 1 কাপমানৰ জোখাৰে গৰম পানী দি দিছোঁ, অকণমান মাংসখিনি সিজিবৰ কাৰণে। হাঁহৰ মাংস যিহেতু অকণমান ভালকৈ সিজাই ল'ব লাগিব। অকণমান উতলিবৰ কাৰণে মই আকৌ এতিয়া ঢাকনিখন মাৰি দিছোঁ। মাংসখিনি ধুনীয়াকৈ উতলি আছে। ঢাকনিখন উঠাই দিছোঁ। এদিকে ধুনীয়া জোখত মাংসখিনি উতলি আছে। বহুত ধুনীয়া গোন্ধ আহিছে মাংসখিনিৰ পৰা। এনেকৈয়ে মই মাংসখিনি ধুনীয়াকৈ বনাই ল'ব লাগিব। আৰু মাংসখিনি একদম পানীটো শুহাই পেলালোঁ মই। শুহাই পেলাই একদম ধুনীয়াকৈ সিজাই লৈছোঁ। এতিয়া আৰু মই গৰম পানী সৰহকৈ দি দিছোঁ। ইয়াতে মই চাউল দিম যিহেতু, সেইকাৰণে মই সৰহকৈ পানী দি দিছোঁ। পানীখিনি উতলিবলৈ দিছোঁ। এতিয়া মাংসৰ জোলখিনি ধুনীয়াকৈ উতলিছে। ইয়াতে মই যি জহা চাউল 2 কাপ ধুই লৈছিলোঁ সেইখিনি মই ইয়াতে মিলাই দিছোঁ।
জহা চাউল সিজিবলৈ বেছি টাইম নালাগে, ধুনীয়াকৈ সিজি যাব। খাবলৈ বহুত সোৱাদ লগা হয়, পোলাও নিচিনাই লাগে খাবলৈ। এইখিনিতে মই কওঁ, আপোনালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এখন ঢাকনি মাৰি দিছোঁ আৰু এই দেখিছেনে চাউলখিনি সিজিছেই, ধুনীয়াকৈ উফন্দি গ'ল। চাউলখিনি ফুলি প্ৰায় ভৰ্তি হৈ গৈছে। মই অলপ টানকৈ ৰাখিম খিচিৰিখিনি। আপোনালোকে যদি পনীয়া কৰি খাব বিচাৰে তেতিয়াহ'লে ইয়াতে চাউলৰ পৰিমাণটো কমাই দি পেলাই অলপ পানী বেছিকৈ দি তেনেকৈও বনাই খাব পাৰে। সেইখিনি ধুনীয়া জোখত হৈ গৈছে। এতিয়া মই এইখিনি নমাই দিম, হৈছে প্ৰায়। তাতে মই দুটামান কেঁচা জলকীয়া দি 2 মিনিটমানৰ কাৰণে ঢাকনি মাৰি দিলোঁ আৰু এয়া মই ধুনীয়াকৈ খিচিৰিখিনি এখন প্লেটত উলিয়াই দিছোঁ। তাৰ লগত মই কৰ্দৈ চাটনি অলপ দিছোঁ আৰু এখন পাপৰ দি পেলাই পৰিৱেশন কৰিছোঁ। খাবলৈ বহুত সোৱাদ লগা হয়। ৰেচিপিটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ।